কোৱা তপস্বী কিবা হেতু আহিলা মোৰ সমীপে গুৰুদেৱৰ আজ্ঞা অনুসাৰে আহিলোঁ আমি বচন অনুসাৰে গুৰুদেৱে পঠাইছে শকুন্তলাক আপোনাৰ সমীপে তপস্বীগণো সুখী হৈছে আপোনাৰ এনে মহান কাৰ্য আৰু এটি সুখবৰ আছে ৰাজন মহান পুৰু বংশত আজি শকুন্তলাৰ গৰ্ভে কোন শকুন্তলা কৰ শকুন্তলা মই কোনো শকুন্তলাক চিনি পোৱা পৰা নাই শকুন্তলা যোৱা স্বামীক সেৱা কৰাগৈ হে দেৱ মোৰ অহাত বহুত পলম হ'ল তাৰ বাবে ক্ষমা ভিক্ষা মাগিছোঁ আপোনাৰ চৰণ তলত ৰবা তুমি কোন শকুন্তলা তুমি নাথ এয়া আপুনি কি কৈছে মই আপোনাৰ বাবে আহিছোঁ লৌৰী কৰ্মমুনিৰ আশ্ৰমৰ পৰা নাথ এয়া লওক এই পুষ্পমালাধাৰী গ্ৰহণ কৰি অভাগিনীৰ সৰ্বদুখ কৰক মাৰ্জনা নাই কৰ পাপ কি আনি দিছহি এই দুষ্মন্তৰ হীৰক নাথ আপুনি বিচাৰিছে মোৰ সত্য পৰিচয় শুনক নাথ আশ্ৰমৰ পক্ষী তৰুলতা প্ৰমাণ আমাৰ শুভ পৰিণয়ন তাৰ পাছতো আপুনি শুনিছে মোৰ সত্য পৰিচয় নাথ শুনক মই আপোনাৰ তেজ মই মোৰ গৰ্ভত কৰিছোঁ ধাৰণ এয়াই প্ৰমাণ মহাৰাজ আপোনাৰ হৈছে কি কিবা দৰে পাহৰি গৈছে মৃগয়া যাত্ৰাৰ কথা সেই মৃগয়া যাত্ৰাতে সাক্ষাৎ লভিছিলোঁ আমি দেৱী শকুন্তলাক কি কৰোঁ মই মনে মোৰ গৈছে মোক এই নাৰী মোৰ পৰিচিতা হৃদয়ৰ কোনোবা কোনে ক'ব খোজে এই নাৰী মোৰ পৰিচিতা কিন্তু মুহূৰ্ততে ভাৱ হয় এয়া পুৰতা নাৰী মিথ্যাবাদিনী নহয় মিথ্যাচাৰী নাৰী কিয় আপুনি বাৰে এনে বাক্য উচ্চাৰণ কৰি কষ্ট দিছে আপুনি মোৰ প্ৰাণত নেকান্দিবি আই বুজিলো ক্ষত্ৰিয়ৰ চৰিত্ৰ প্ৰেমৰ মিথ্যা জালৰে মাত্ৰ উপভোগ কৰিলে তোৰ যৌৱন বল আই ঘূৰি যাওঁ আমি আশ্ৰমলৈ ৰবা হস্তিনাৰ দুষ্মন্ত ৰাজন মই কৰিম মই সুবিচাৰ যদি তোমালোকৰ হাতত মোৰ কিবা প্ৰমাণ আছে দিয়া তেন্তে মই তোমাক কৰিম গ্ৰহণ আছে প্ৰমাণ পিতা নিশ্চয় নৌকাত আহোঁতে মোৰ আগতে কৰবাত পিতা মই এতিয়া কি কৰিম স্তব্ধ কুলতা নাৰী মিথ্যাবাদিনী তই কৰ পাপ আনি জাপি দিছ হিৰতা দুষ্মন্তৰ হীৰ মন্দিবৰ
কি চাই আছে মন্ত্ৰীবৰ তুৰন্তে এই পাপিনীক ডিঙিত কলহ বান্ধি উটুৱাই দিয়ক নদীৰ গৰ্ভ শকুন্তলা নাই কি কৰিম মই নাজানো নাজানো মহাৰাজে তোমাক কিয় কৰিলে প্ৰত্যাখ্যান নাই এই জীৱনৰ মোৰ কোনো নাই প্ৰয়োজন আজি খন্তে মই আপোনালোকক সাক্ষাৎ কৰি এই দেহ মই দিম বিসৰ্জন এই দেহ মই দিম বিসৰ্জন হে প্ৰভু মহাৰাজক তুমি সুমতি দিবা